নমস্কাৰ প্ৰিয় বন্ধুবৃন্দ, যেতিয়াৰ পৰা জুবিন গাৰ্গে এই পৃথিৱী এৰি গ'ল তেতিয়াৰে পৰা সকলো ঠাইত কেৱল তেওঁৰ নামে গুঞ্জৰিত হৈছে। এই সময়তে তেওঁৰ পত্নীও বহুত চৰ্চালৈ আহিছে। সকলোৱে জানিব বিচাৰে জুবিন আৰু তেওঁৰ পত্নীৰ বিবাহ কিদৰে হৈছিল, কিমান সত্য তেওঁৰ প্ৰেম কাহিনী আৰু সন্তান আছে নে নাই। আহক আজিৰ ভিডিঅ'ত আমি জুবিন গাৰ্গৰ জীৱনৰ কিছুমান নজনা সুখ দুখ আৰু সংগ্ৰামৰ কথা জানিম। জুবিন গাৰ্গৰ জন্ম হৈছিল মেঘালয়ৰ এখন সৰু চহৰ তুৰাত। যদিও তেওঁৰ পৰিয়াল অসমৰ আছিল, কিন্তু দেউতাৰ চাকৰিৰ কাৰণে তেওঁ তুৰাত জন্ম লাভ কৰিছিল। দেউতা এজন সাহিত্যকাৰ আৰু কবি আছিল। মাতৃ স্বয়ং এজনী গায়িকা আছিল। সৰুৰে পৰা ঘৰত সংগীতৰ এটা পৰিৱেশ আছিল। এজনী ভনী আছিল যি পাছত অসমীয়াৰ সংগীত জগতলৈ নিজৰ পৰিচয় গঢ়ি তুলিছিল। কিন্তু ভাগ্যৰ কাৰণে তেওঁৰ যাত্ৰা দীঘল নোহোৱা হৈছিল। এনে পৰিয়ালত জন্ম লোৱা জুবিনৰ সৰুৰে পৰা সংগীতৰ প্ৰতি টান আছিল। বাল্যকালতে তেওঁ তবলা বজাই শিকিছিল। পাছত গীটাৰ, হাৰমনিয়াম আৰু বহু বাদ্যযন্ত্ৰতে পৰিচিত হ'ল। বিদ্যালয়ত সাংস্কৃতিক অনুষ্ঠানত সদায় প্ৰথম শাৰীত গাই থাকিল। তেওঁৰ মিঠা স্বৰ শুনি সকলোৱে মুগ্ধ হৈছিল। পৰিয়ালে ভাবিছিল যে তেওঁ অধ্যয়ন কৰি এটা ভাল চাকৰি কৰক। কিন্তু জুবিনৰ মন গানেৰে ভৰি পৰিছিল। কলেজৰ দিনত অন্য ছাত্ৰ-ছাত্ৰীয়ে ক্লাছত অধ্যয়ন কৰিলে জুবিনে নিজৰ খাতাত গীতৰ শব্দ আৰু ধুন লিখি থাকিল। এক সময়ত তেওঁ ভাবিলে অধ্যয়নত তেওঁ মন দিব নোৱাৰে। জীৱনৰ একমাত্ৰ গতি হ'ল সংগীত। সংগ্ৰামেৰে আৰম্ভ হৈছিল যাত্ৰা। অসমৰ পৰা মিউজিক জগতত নাম কমোৱা একেবাৰে সহজ নাছিল। তথাপি তেওঁ আশা নেহেৰুৱাই অনামিকা নামৰ প্ৰথম অসমীয়া এলবাম ৰিলিজ কৰিলে 1992 চনত। এই এলবামে তেওঁৰ জীৱন সলনি কৰি দিলে। ৰাস্তাই ঘাটে, দোকানে পোহাৰে, টিভি, ৰেডিঅ' সকলো ঠাইত জুবিনৰ সুৰ গুঞ্জৰিত হ'ল। এটাৰ পিছত এটাকৈ একাধিক এলবাম প্ৰকাশ কৰিলে। ধীৰে ধীৰে তেওঁৰ নাম অসমৰ সীমা পাৰ হৈ উত্তৰ পূবত আহিল। কিন্তু তেওঁৰ লক্ষ্য কেৱল ইয়াত সীমাবদ্ধ নাছিল। তেওঁ ভাবিছিল যে তেওঁৰ গান সমগ্ৰ বিশ্বতে বাজক। 2006 চনত বলিউডৰ গেংষ্টাৰ ছবিৰ বাবে গোৱা ইয়া আলী গানে তেওঁৰ জীৱন উল্টাই দিছিল। ৰাতাৰাতি দেশজুৰি জুবিনৰ নাম উঠি গ'ল। তাৰ পিছত হিন্দী, বাঙালী, পাঞ্জাবী, তামিল, তেলেগু, মাৰাঠী আদি বহু ভাষাত গাইছিল। কোৱা হয় যে তেওঁ 40তকৈও অধিক ভাষাত 38,000তকৈও অধিক গান গাইছে। জুবিন কেৱল গায়কেই নাছিল, সংগীতকাৰ, অভিনেতা আৰু নিৰ্দেশকো আছিল। অসমীয়া চলচ্চিত্ৰতো অভিনয় কৰিছিল, সমাজৰ বাবে কণ্ঠ তুলিছিল, সাংস্কৃতিক আৰু চেৰিটি কাৰ্যত সক্ৰিয় আছিল। এতিয়া আহক তেওঁৰ প্ৰেম কাহিনী। কলেজৰ দিনত বহু ভক্ত আছিল, কিন্তু মূল কাহিনী আৰম্ভ হয় যেতিয়া গৰিমা শইকীয়া তেওঁৰ জীৱনত আহে। গৰিমা ফেশ্বন ডিজাইনিঙৰ অধ্যয়ন কৰি মুম্বাইত আছিল। গৰিমাই অনামিকা আৰু মায়া এলবামৰ গান শুনি জুবিনৰ ওপৰত গভীৰ প্ৰভাৱ পেলালে। তেওঁ এদিন জুবিনক পত্ৰ লিখি নিজৰ অনুভৱ প্ৰকাশ কৰিলে। সেই চিঠিৰ উত্তৰে আৰম্ভ হ'ল তেওঁলোকৰ কাহিনী। চিঠি, ফোনকলৰ পাছত মুখামুখি দেখা বন্ধুত্ব, পিছত প্ৰেম। কিন্তু গৰিমাৰ পৰিয়াল, বিশেষকৈ দেউতাই এই সম্পৰ্কৰ বিপক্ষ আছিল। তথাপি দুয়ে নিজৰ ভালপোৱাৰ টান সামৰি ৰাখিলে। যদিও কেতিয়াবা মতভেদত দূৰত্ব আহিছিল, শেহতীয়াকৈ দুয়ে পুনৰ মিলি 4 ফেব্ৰুৱাৰী 2002 চনত বিবাহ সম্পন্ন কৰিলে। বিবাহৰ পাছত গৰিমাই জুবিনৰ প্ৰতিটো পদক্ষেপত সৈতে আছিল। এলবাম, সংগ্ৰাম সকলোতে তেওঁ সহায় কৰিছিল। সন্তানৰ বিষয়ে সদায় প্ৰশ্ন থাকিলেও প্ৰচলিত মতে তেওঁলোকৰ কোনো সন্তান নাছিল। দুয়ে একে জীৱন কৰি ল'লে। সময়ত জুবিনৰ নাম আৰু সুবিশ্বজুৰি হ'ল, কিন্তু শেষত ভয়ংকৰ দিন আহি পৰিল। ছিংগাপুৰত এখন অনুষ্ঠানৰ পাছত পানীত নামি ল'লে, কিন্তু লাইফ জেকেট নাছিল। পানীত অসুবিধা অনুভৱ কৰি জ্ঞানহীন হ'ল। সহায় সময়মতে পোৱা নোহোৱাত তেওঁৰ নিশ্বাস থমকি গ'ল। দেশত শোকৰ ছাঁ নামি আহিল। গৰিমাৰ বাবে ই আছিল জীৱনৰ আটাইতকৈ কষ্টদায়ক মুহূৰ্ত। বন্ধুবৃন্দ, এই আছিল জুবিন গাৰ্গৰ জীৱন, সংগ্ৰাম আৰু প্ৰেম কাহিনী। তেওঁ আমাৰ মাজত নাথাকিলেও তেওঁৰ গান, তেওঁৰ স্মৃতি আমাক চিৰকাল অনুপ্ৰাণিত কৰি থাকিব।
আপোনালোকৰ সকলোতকৈ প্ৰিয় জুবিন গাৰ্গৰ গান কোনটো মন্তব্যত লিখিব ভিডিঅ'টো ভাল লাগিলে লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ